নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি দেওবাৰ আৰু যোৱাকালি মই ঘৰতে আছিলোঁ আৰু আজিও থাকিম, দুদিন থাকিম আৰু ফাংচন হোৱা দুদিন। তো ৰাতিপুৱা গা পা ধুই আহিলোঁ। মায়ে ইফালে ৰুটি আৰু আলু চব্জি বনাইছিলে, সেয়া খালোঁ। তাৰপাছত 10টামান বজাত ওলালোঁ স্কুললৈ বুলি। আজি ধামাইল নাচ আছে, তো এয়া 10টা বজাত আহি পালোঁ আৰু আহিয়ে ইয়াত ধামাইল নাচ হৈ আছিলে, তো আমি গোটেইখিনি একেলগে নাচিলোঁ। তাৰপিছত ইয়াৰ স্মৃতি সাক্ষৰ বৰ্ডখনত আমি গোটেইখিনি নাম লিখিলোঁ আমাৰ 2017 বেটছৰ। তাৰপিছত এয়া মুকলি সভা হৈ আছিলে। প্ৰথমতে স্কুলখন কেনেকুৱা আছিলে সেয়া ছাৰে কৈ আছিলে, আৰু ইফালে আমাৰ স্কুলৰ যোনটো গান বনোৱা হৈছে তাকে বজোৱা হৈছিলে আৰু চবে শুনি আছিলোঁ। আৰু তাৰপিছত আমি এয়া ৰুম এটাত চবে মিলি বহি কথা পাতি আছিলোঁ। তাৰপিছত 2:30মান বজাত আমি ভাত খাই ল'লোঁ। ইয়াৰ মাছ, চাটনি, দালি, ভাজি আছিলে। তো আজি যিহেতু দেওবাৰ সেইকাৰণে মাছ দিছিলে। তাৰপিছত আমি ঘৰত গুচি আহিলোঁ আৰু আমাৰ ইয়াৰ ছোৱালীজনী দেখিছেনে, মা আৰু দেউতাৰ লগত খেলি আছিলে। আৰু মায়ে ইফালে পিঠা বনাইছে, বগা পিঠা, আৰু এই পিঠাটো বনাই গাখীৰত দি দিছে। গাখীৰতো অকণমান উতলাব আৰু তাৰপিছত দেখিছেনে আমাৰ এজনী খেলি আছে বহি বহি। তাৰপৰা আমি 8:30মান বজাত দেউতা আৰু মই ফাংচনলৈ আহিলোঁ। ছিংগাৰ উঠোতে অকণমান দেৰিয়ে হৈছিলে বাৰু, কিন্তু মানুহ দেখিছেনে ইমানে মানুহ হৈছিলে ফাংচনটোত, কি ক'ম আৰু বহুত মানুহ। ফাৰ্ষ্ট ছিংগাৰ সমীৰণ শইকীয়া, আৰু এওঁ আমাৰ লোকেল ছিংগাৰ হয়, কিন্তু খুব ধুনীয়া গান গাইছিলে। নতুন উঠি অহা শিল্পী হয় তেখেত, কিন্তু গান কিন্তু বহুত ধুনীয়াকৈ গাইছিলে। আৰু আমি গোটেইখিনি একে জেগাত ৰৈ আছিলোঁ, এনজয় কৰি আছোঁ আৰু নাচি বগি চবে নাচি আছে গান শুনি শুনি। তো তাৰ মাজতে আকৌ ডান্স এটাও হৈছিলে, তো ডান্সটোও বহুত ধুনীয়া হৈছিলে। তো তাৰপাছত আমাৰ কলিকতাৰ পৰা অহা ছিংগাৰে গান গাইছিলে, দোয়েল নাম তেখেতৰ। আৰু এতিয়া মায়াবিনী গানটো গাই আছিলে, চবে মোবাইলৰ ফ্লেছ লাইট জ্বলাই লৈছিলোঁ। আৰু ইফালে লগৰবিলাকে চবে নাচি আছে গান শুনি শুনি, একদম পূৰা এনজয় কৰিছোঁ। আৰু আজি আমাৰ এলুমিনি মিটৰ অনুষ্ঠান আজি খতম হ'ব ৰাতি। তো ইয়াত ৰাহুল সিনহা গাই আছিলে। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।